যদি কোনোবাই তোমাক ভাল নাপায়, তোমাৰ পৰা যদি সি আঁতৰি যাব বিচাৰিছে, তেনেহ'লে জোৰ কৰি ধৰি ৰাখিব চেষ্টা নকৰিবা। কাৰণ তুমি হাজাৰ চেষ্টা নকৰা কিয়, যাব বিচৰাজন এদিন যাবই। কোনো কাকো পাহৰি নাযায়। প্ৰয়োজন শেষ হোৱাৰ লগে লগে যোগাযোগো শেষ হৈ যায়। কাৰো অন্তৰত আঘাত নিদিবা, নহ'লে কেতিয়াও সুখী হ'ব নোৱাৰিবা। যদি কাৰোবাক সঁচাই ভাল নোপোৱা, তেনেহ'লে কেতিয়াও অভিনয়ো নকৰিবা। কাৰোবাক ভাল পোৱাটো অপৰাধ নহয়। অপৰাধ তেতিয়া হয় যেতিয়া হাজাৰ হাজাৰ সপোন দেখুৱাই মাজবাটত এৰি দিয়াটো। যি নিজৰ দুখ কষ্ট বুজি পায়, সি কেতিয়াও আনক দুখ কষ্ট দিব নোৱাৰে। কাৰোবাক কথা দিয়াৰ আগতে বাৰে বাৰে ভাবি চাব যে কথাটো ৰাখিব পাৰিম নে নোৱাৰিম। নহ'লে বহুতৰে বহুত সপোন নষ্ট হৈ যায়। যিদিনা তুমি মোক বুজিবা যে মোতকৈ বেছি আৰু তোমাক কোনেও ভাল পোৱা নাছিল, সেইদিনা তুমি মোতকৈও বেছি কান্দিবা। এদিন তোমাৰ এনেকুৱা এটা সময় আহিব, যিদিনা মোলৈ নহয়, মই দিয়া মৰমবোৰলৈ বহুত মনত পৰিব। সেইদিনা মোক বহুত মিছ কৰিবা আৰু বিচাৰিলেও মোক কাষত নাপাবা। তোমাৰ জীৱনলৈ মানুহ আহিব আৰু বহুতে দুখ কষ্ট দি যাব। কিন্তু এটা কথা সদায় মনত ৰাখিবা যে তোমাৰ বাবে যোগ্যজন সদায় থাকি যাব। এটা সম্পৰ্ক চিনি পাবলৈ কেইদিনমানৰ কাৰণে চিনাকিবোৰক প্ৰথমতে মনত পেলাবলৈ এৰি দিয়কচোন। সম্পৰ্কবোৰ সঁচা নে মিছা চিনিবলৈ বৰ সহজ হৈ পৰিব। অকলে চলিবলৈ শিকক, কাৰণ জীৱনৰ কঠিন সময়ত নিজৰ বাহিৰে আপোনাৰ কাষত আৰু কোনো নাথাকে। পৃথিৱীৰ সকলো বস্তু পাহৰিব পৰা যায়, কিন্তু যাক সঁচা অন্তৰে ভাল পোৱা যায়, তাক কেতিয়াও পাহৰিব পৰা নাযায়। মানুহক কেতিয়াও অৱহেলা নকৰিব। যেতিয়া কাৰোবাৰ পৰা অৱহেলা পোৱা যায়, তেতিয়া বুজা যায় যে মানুহক জোখতকৈ বেছি গুৰুত্ব দিব নাপায়। যিজনে তোমাক সঁচা অন্তৰে ভাল পায়, সেইজনে কেতিয়াও তোমাক দুখ কষ্ট দিব নোৱাৰে। যি ভালপোৱাত কোনো স্বাৰ্থ নোহোৱাকৈ তোমাক ভাল পায়, সেয়েই হৈছে প্ৰকৃত ভালপোৱা। ছোৱালী এজনীৰ কান্ধত হাতখন থওঁতে তাই যাতে ভয়ৰ সলনি সেই হাতখনত সুৰক্ষাৰ পথ পায়, তেনেকৈ থোৱা। বুকুৰ ভিতৰত অভাৱ কষ্টবোৰ লুকুৱাই ৰাখি হাঁহি এটি মুখত লৈ থকাজনে বুজি পায় কষ্ট কি। শব্দ নোহোৱাকৈ কন্দাজনে জানে কষ্ট কি। যাক আপুনি ভাল পায়, যাক আপুনি জীৱনৰ লগৰী কৰিব বিচাৰে, তেওঁৰ ছাঁ হৈ থাকক, কিন্তু নিজকে যোগ্য কৰি তোলক তেওঁৰ নিমিত্তে। সন্দেহ সকলোৱে নকৰে, কেতিয়াবা সেইজনে কৰে যিজনে তোমাক সঁচা অন্তৰে ভাল পায়, কাৰণ তেওঁ তোমাক হেৰুৱাব ভয় কৰে। ভুল কৰি ক্ষমা বিচৰাজন হ'ল সাহসী, ক্ষমা কৰি দিব পৰাজন হ'ল শক্তিশালী, আৰু সকলোবোৰ পাহৰি আঁকোৱালি ল'ব পৰাজনেই হ'ল সুখী। ধন্যবাদ।